নমস্কাৰ বন্ধুসকল, ডিজিটেল টেক আছাম চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে বহুতে প্লে ষ্ট'ৰৰ পৰা কাইনমাষ্টাৰ এপটো ডাউনলোড কৰিছে আৰু ইউজ কৰিছে। তাত আপোনালোকে এটা ৱাটাৰমাৰ্ক দেখিবলৈ পায়। আজি আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কেনেকৈ কাইনমাষ্টাৰ ভিডিঅ'টো ৱাটাৰমাৰ্কটো নোহোৱাকৈ ইউজ কৰিব পাৰে তাৰ বিষয়ে আপোনালোকক জনাম। তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব লাগিব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি প্লে ষ্ট'ৰৰ পৰা যিটো ডাউনলোড কৰি লোৱা কাইনমাষ্টাৰ এপ আছিল, সেই এপছটো আমি আনইনষ্টল কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে গুগল এপটো খুলিব লাগিব। সকলোৰে ওচৰত এই গুগল এপটো ইনষ্টল হৈ থাকে। গুগল এপটো খোলাৰ পাছত আপোনালোকে চাৰ্চ বাৰত গৈ revdl.com ৱেবছাইটটো চাৰ্চ কৰিব লাগিব। ৱেবছাইটটো চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। তাত আপোনালোকে বহুতো এপ দেখিবলৈ পাইছে। এতিয়া আপোনালোকে চাৰ্চ বাৰত গৈ আপোনালোকে কাইনমাষ্টাৰ বুলি চাৰ্চ কৰি দিব। তাত বহুত অপশ্যন ওলাব। কাইনমাষ্টাৰ বুলি চাৰ্চ কৰাৰ পাছত ফাৰ্ষ্ট যিটো অপশ্যন আপোনালোকে দেখিছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ দেখিবলৈ পাব। তাত আপোনালোকে কাইনমাষ্টাৰ সকলো ডিটেইলছ লিখা আছে আৰু এইবোৰ আপোনালোকে পঢ়িব পাৰিব। পেজটো আপোনালোকে তললৈ স্ক্ৰল কৰি দিলে দেখা পাব যে তাত ডাউনলোড টু পেজ বুলি এটা অপশ্যন দেখা পাব। তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব আৰু তাত বহুতো ডাউনলোড কৰা অপশ্যন দেখা পাব। তাত যিকোনো এটা ডাউনলোড কৰি ল'লে আপোনালোকে কাইনমাষ্টাৰ ৱাটাৰমাৰ্কটো নাইকিয়া হৈ নাযায়। তাৰ আপোনালোকে ফাৰ্ষ্ট অপশ্যনটো দেখিছে যে ডাউনলোড প্ৰ' APK, সেইটো আপোনালোকে ডাউনলোড কৰি লওক। ডাউনলোড প্ৰ' APKটো ক্লিক কৰাৰ পিছত আপোনালোকে তলত দেখিবলৈ পাইছে ডাউনলোডটো অ'কেটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ দেখিবলৈ পাইছে যে কাইনমাষ্টাৰ এপটো মোৰ ডাউনলোডিং হৈ আছে। ডাউনলোডিং হোৱালৈকে আমি অলপ টাইম ৰৈ দিব লাগিব। আপোনালোকে দেখি আছে ডাউনলোডিং হৈ আছে এপটো, তেতিয়ালৈকে আমি অলপ টাইম ৰৈ দিওঁ। এতিয়া আপোনালোকে দেখিবলৈ পালে মোৰ এপটো সম্পূৰ্ণৰূপে ডাউনলোড হৈ গ'ল। ডাউনলোড হৈ যোৱাৰ পিছত মই এপটো এতিয়া ইনষ্টল কৰিব লাগিব। চ' মই গতিকে ইনষ্টল কৰি লৈছোঁ। আপোনালোকে দেখিবলৈ পাব মোৰ এপটো ইনষ্টলিং হৈ আছে। যেতিয়ালৈকে ইনষ্টল নহয় আমি ৰৈ দিব লাগিব ইনষ্টল হোৱালৈকে এপটো। আপোনালোকে দেখি আছে অলপ টাইম লৈছে এপটো ইনষ্টল হ'বৰ কাৰণে। MB 65 MB আছিল এপছটোত, চ' অলপ টাইম লৈছে ইনষ্টল হ'বৰ কাৰণে। এতিয়া আপোনালোকে দেখিবলৈ পালে এপছটো ইনষ্টল হৈ গ'ল আৰু মই ডান কৰি দিলোঁ। ডান কৰি দিয়াৰ পিছত মই এই পেজটোৰ পৰা ওলাই আহিব লাগিব আৰু মই হোম স্ক্ৰীনত গৈ কাইনমাষ্টাৰ এপটো অ'পেন কৰি ল'ম আপোনালোকৰ সুবিধাৰ্থে। এতিয়া কাইনমাষ্টাৰ এপটো অ'পেন কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখিছে আৰু মই এতিয়া ইয়াত ভিডিঅ' এটা এডিট কৰি আপোনালোকক দেখাম। এতিয়া মই মিডিয়ালৈ গৈ মই এতিয়া বেকগ্ৰাউণ্ড এটা চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে মই ইয়াত চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত মোক অলপ টাইম কাৰণে ভিডিঅ'টো আপোনাক দেখাব লাগিব কাৰণে চ' মই অলপ টাইমটো বঢ়াই লৈছোঁ। বঢ়াই লোৱাৰ পিছত আপোনালোকে ভিডিঅ'টো দেখিলে নহয় কিমান মই 18 ছেকেণ্ডৰ এটা ভিডিঅ' বনাইছোঁ আৰু মই এই ভিডিঅ'টো এক্সপৰ্ট কৰি আপোনালোকক দেখাম যে ৱাটাৰমাৰ্কটো আছেনে নাই সেই ভিডিঅ'টো। এতিয়া আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'টো এক্সপৰ্টিং হৈ আছে। আপোনালোকৰ মোবাইল স্ক্ৰীণত দেখিবলৈ পাইছে যে ভিডিঅ'টো এক্সপৰ্টিং হৈ আছে। এতিয়ালৈকে এক্সপৰ্টিং হোৱালৈকে আমি অলপ টাইম ৰৈ দিব লাগিব। আপোনালোকে ভিডিঅ'টো কেনেকুৱা ধৰণৰ HD লাগে HD লাগে আপোনালোকে তাত সকলো অপশ্যন আছে, সেইমতে আপোনালোকে ভিডিঅ'টো এক্সপৰ্ট কৰি ল'ব পাৰিব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে এক্সপৰ্টিং হৈ আছে, অলপ টাইম লৈছে। যেতিয়া এই ভিডিঅ'টো এক্সপৰ্টিংটো কমপ্লিট হৈ যাব আপোনালোকে দেখিবলৈ পাব এতিয়া ভিডিঅ'টো কমপ্লিট হৈছে প্ৰায়। এতিয়া আপোনালোকে দেখিবলৈ পালে ভিডিঅ'টো সম্পূৰ্ণৰূপে এক্সপৰ্ট হৈ গ'ল। এক্সপৰ্ট হৈ যোৱাৰ পিছত মই আপোনালোকক এতিয়া ভিডিঅ'টো প্লে কৰি দেখুৱাম। তাত আপোনালোকে দেখিবলৈ পাব যে ৱাটাৰমাৰ্কটো আছেনে নাই। সেয়া আপোনালোকে দেখিবলৈ পাইছে তাত কোনো ধৰণৰ ৱাটাৰমাৰ্কটো
এতিয়ালৈকে অহা নাই। আপোনালোকে দেখিছে তাত মই প্লে' কৰি দিছোঁ, আপোনালোকে দেখিছে যে ৱাটাৰমাৰ্কটো অহা নাই। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। যদি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু দৰকাৰ তেন্তে মোক কমেণ্ট বক্সত আপোনালোকে জনাব। যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা এই বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব।